নমস্কাৰ, স্বাগতম জনাইছোঁ সাধাৰণ জ্ঞানৰ এই চেনেলটিলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ 5টা সংগ্ৰহিত প্ৰশ্ন। বলক তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ এই সাধাৰণ জ্ঞানৰ ভিডিঅ'টি। আজিৰ প্ৰথম প্ৰশ্ন, ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়? উত্তৰ, ৰাজা ৰামমোহন ৰায়। দ্বিতীয় প্ৰশ্ন, লাৱনী নৃত্য ভাৰতৰ কোন ৰাজ্যৰ লোকনৃত্য? উত্তৰ, মহাৰাষ্ট্ৰ। তৃতীয় প্ৰশ্ন, ঢোলৰ মাৰিৰ আন এটা নাম কি? উত্তৰ, মহিতা। চতুৰ্থ প্ৰশ্ন, এটা হাতীয়ে শুৰডালত কিমান পানী ধৰি ৰাখিব পাৰে? উত্তৰ, প্ৰায় 5 লিটাৰ। আজিৰ পঞ্চম প্ৰশ্ন আৰু অন্তিম প্ৰশ্ন, অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া কোন? উত্তৰ, মনালিছা বৰুৱা মেহতা। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।